তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ কিউব মিলোৱা সেকেন্ড ভিডিঅ'টোলৈ। আপোনালোকক আগতে এইটো ফাৰ্ষ্ট ভিডিঅ'ত আপোনালোকক ফাৰ্ষ্ট লেয়াৰটো কেনেকৈ মিলাব লাগে শিকাইছোঁ। ফাৰ্ষ্ট লেয়াৰটো যদি চোৱা নাই চাই ল'ব, ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ফাৰ্ষ্ট লেয়াৰটো যোনে যোনে চোৱা নাই চাই ল'ব, পিছত এইটো ভিডিঅ' চাব, কাৰণ লেয়াৰ বাই লেয়াৰ শিকিব লাগিব। সেইবাবে সেইটো ভিডিঅ' আগতে চাই ল'ব। আৰু আজি আমি মিলাম সেকেন্ড লেয়াৰটো কেনেকৈ মিলাব লাগে আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে শিকিবলৈ চেষ্টা কৰিম। মই আকৌ কৈ আছোঁ, কিউব তিনিটা লেয়াৰ, তিনিটা পাৰ্ট থাকিব, তিনিটা ভিডিঅ' থাকিব। তিনিটা ভিডিঅ' অলপ দীঘল হ'ব পাৰে, কিন্তু এবাৰ শিকাৰ পিছত আপোনাৰ মই যোনেই মিলাক এইটো 3 মিনিটত এইটো কিউব সমাধান কৰিব পৰা যায়। তো আজিৰ এইটো কিউব সেকেন্ড পাৰ্টটো মিলাবলৈ হ'লে আগতে আপোনালোকৰ চাব লাগিব এইটো টি হৈছে নে নাই। টি হৈছে যদি আমি সেকেন্ড ভিডিঅ'টো আজি বনাব পাৰিম। আগতে এইটো ফাৰ্ষ্ট লেয়াৰটো মিলাইছোঁ, এতিয়া আপোনালোকে আকৌ এবাৰ চাই লওক এইটো টি হৈছে নে নাই। মিডিলবিলাক কি আছে সেইটো চাব নালাগে, এইবিলাক চাব নালাগে। এইটো টি হৈছে নে নাই, এইটো চাব নালাগে, এইটো চাব নালাগে। এইটো চাওক আৰু এইটো চাওক, টি হৈছে নে নাই, এইটো টি হৈছে নে নাই, এইটো চাওক, এইটো চাওক। টি হৈছে যদি আমি এতিয়া সেকেন্ড ভিডিঅ'টোলৈ যাব পাৰোঁ। সেকেন্ড ভিডিঅ'টো যাবলৈ হ'লে এইটো আগতে ফাৰ্ষ্টত আপত লৈছিলোঁ, এতিয়া এইটো ডাউন কৰিব লাগিব, এইটো তলত থ'ব লাগিব, তলত থৈ মিলাব লাগিব। এইটো তলত থৈ আজিৰ সেকেন্ড লেয়াৰটো মিলাব লাগিব। এই সেকেন্ড লেয়াৰটো মিলাবলৈ হ'লে আমাৰ দুটা সূত্ৰৰ প্ৰয়োজন হ'ব। দুটা সূত্ৰ 4বাৰ বা 5বাৰ ইউজ কৰিলে এই সেকেন্ড লেয়াৰটো মিলি যাব। দুটা সূত্ৰ জানিব লাগিব। এইটো মিলোৱাৰ আগত আমি আগতে এইটো জানিব লাগিব, এই সাইড কেইটা কোনফালে ঘূৰে, কি নাম, এইকেইটা আগতে জানিব লাগিব। এই ওপৰৰ লেয়াৰটো এয়া এইফালে ঘূৰালে, বাওঁফালে ঘূৰালে এইটো হ'ব আপ, আৰু এইটো যদি সোঁফালে ঘূৰালে এইটো হ'ব আপ ইনভাৰ্স। অৰ্থাৎ ঘড়ীৰ কাঁটা যিফালে ঘূৰে সেইটোক কোৱা হয় আপ, আৰু ঘড়ীৰ কাঁটাৰ উল্টা দিকে বিপৰীত ফালে ঘূৰালে সেইটোক কোৱা হয় আপ ইনভাৰ্স। আৰু এইটোক কোৱা হয় ৰাইট, এনেকৈ ঘূৰালে ৰাইট, এনেকৈ ঘূৰালে ৰাইট, আকৌ এনেকৈ উল্টা দিকে ঘূৰালে, উল্টা ফালে ঘূৰালে ৰাইট ইনভাৰ্স, এনেকৈ উল্টা ফালে ঘূৰালে ৰাইট ইনভাৰ্স। আৰু এই বাওঁফালৰটো এইটো এনেকৈ ঘূৰালে লেফ্ট, তলফালে ঘূৰালে লেফ্ট, আৰু ওপৰৰ ফালে উঠালে লেফ্ট ইনভাৰ্স। তলফালে ঘূৰালে লেফ্ট, ওপৰৰ ফালে উঠালে লেফ্ট ইনভাৰ্স। আৰু এইটোক এনেকৈ ঘূৰালে ফ্ৰণ্ট বুলি কোৱা হয়, এইটোক এনেকৈ ঘূৰালে ফ্ৰণ্ট বুলি কোৱা হয়, আৰু উল্টা ফালে ঘূৰালে ফ্ৰণ্ট ইনভাৰ্স বুলি কোৱা হয়। এতিয়া আমি সেকেন্ড লেয়াৰটো মিলাবলৈ হ'লে এনেকৈ ওপৰৰ লেয়াৰটো ঘূৰাই এইটো তিনিওটা একে কৰিব লাগিব। তিনিওটা, এটা দুটা এক আছে, আৰু এই ওপৰৰ লেয়াৰটো দুটা, এই তলৰ দুটা চাপ মাৰি ধৰি ওপৰৰ লেয়াৰটো ঘূৰাব লাগিব এনেকৈ। এতিয়া এইটো ঘূৰাই এইটো এনেকৈ ঘূৰাই বিচাৰিব লাগিব, এইটোৰ লগত তিনিওটা একেই কৰিব লাগিব। এনেকৈ ওপৰৰ লেয়াৰটো ঘূৰাই বিচাৰিব লাগিব। এয়া এইটোৰ লগত তিনিওটা নিমিলে। এতিয়া এইটোক ফ্ৰণ্ট ধৰি এতিয়া আকৌ
বিচাৰিব লাগিব এনেকৈ ওপৰৰ লেয়াৰটো ঘূৰাই ঘূৰাই এইটোৰ লগতো তিনিটা একে নহয় নিমিলে এতিয়া এইটোক ফ্ৰণ্ট ধৰিম এইটোত তিনিওটা একেই মিলিব এইটো এনেকৈ ঘূৰালে তিনিওটা একেই হ'ব তিনিওটা একেই হৈছে আৰু এতিয়া আমাৰ ওপৰৰ লেয়াৰটো চাব লাগিব ওপৰৰটো কি আছে ওপৰৰটো যদি য়েল্লো থাকে তেনেহলে নহব তেনেহলে ওপৰৰ লেয়াৰটো এটো নাযায় এটো নাযায় যদি য়েল্লো থাকে এতিয়া য়েল্লো নাই ৰেড আছে আৰু গ্ৰীন আছে এইটো তেনেহলে ইয়াতে যাব নহলে ইয়াতে যাব এতিয়া আমি চাব লাগিব ক'ত যাব ইয়াত যাব ইয়াতে নাযায় কাৰণ এইটো অৰেঞ্জ কালাৰ ইয়াতে যাব এইটো আছে ৰেড ইয়াতে যাব এতিয়া আমাৰ বাওঁফালৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব বাওঁফালৰ সূত্ৰটো এতিয়া আমাৰ ব্যৱহাৰ কৰিব লাগিব বাওঁফালৰ সূত্ৰটো হ'ল হাফ ইনভাৰ্স লেফট ইনভার্স হাফ লেফট হাফ ফ্রন্ট হাফ ইনভার্স ফ্রন্ট ইনভার্স এইটো আহি গৈছে এইটো ইয়াতে আহি গৈছে এতিয়া আমাৰ এইটো আহি গৈছে এতিয়া এইটো ফ্ৰন্ট আকৌ এইটো আহি গৈছে এতিয়া এইটো ফ্ৰন্ট ধৰিম এতিয়া এইটো ফ্ৰন্ট ধৰি এই ওপৰৰ লেয়াৰটো ঘূৰাই ঘূৰাই মিলাব লাগিব তিনিটা যদি একে হয় তেনেহলে এইটো মিলিব এতিয়া ঘূৰাব লাগিব এইটো ঘূৰাব লাগিব এইটো তিনিটা একে হোৱা নাই আকৌ ঘূৰাব লাগিব ওপৰৰ লেয়াৰটো মাত্ৰ ওপৰৰটো মিলা নাই তিনিটা একেই হৈছে এতিয়া আমাৰ ওপৰৰটো চাব লাগিব ওপৰৰটো য়েল্লো থাকিলে নহব মই আকৌ কৈ আছো ওপৰৰটো য়েল্লো থাকিলে নহব ইয়াতে য়েল্লো নাই ব্লু আছে সেইকাৰণে এইটো ইয়াত যাব নহলে ইয়াত যাব এইটো ওপৰৰটো ব্লু আছে এইটো ব্লু আছে ইয়াত যাব ইয়াত নাযায় এতিয়া আমাৰ বাওঁফালৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব বাওঁফালৰ সূত্ৰটো হ'ল হাফ ইনভার্স লেফট ইনভার্স হাফ লেফট হাফ ফ্রন্ট হাফ ইনভার্স ফ্রন্ট ইনভার্স এতিয়া আমাৰ এইটো মিলিছে দুটা মিলিছে আৰু দুটা বাকি আছে এতিয়া আমাৰ চাব লাগিব আকৌ এটুক ফ্ৰন্ট ধৰি চাব লাগিব এনেকৈ ফ্ৰন্ট ধৰি এইটো মিলা নাই এনেকৈ চাব লাগিব তিনিটা একে হৈছে এতিয়া ওপৰটো চাব লাগিব ওপৰটো য়েল্লো আছে সেইকাৰণে এইটো নহব এইটোক বাদ দিব লাগিব এতিয়া আমাৰ এইটো ফ্ৰন্ট ধৰিম আকৌ এনেকৈ বিচাৰিব লাগিব তিনিটা হোৱা নাই এইটো হোৱা নাই তিনিটা একে হৈছে এতিয়া এইটো ওপৰটো চাব লাগিব ওপৰটো ব্লু আছে এতিয়া ইয়াত নহলে ইয়াত যাব এতিয়া আমাৰ চাব লাগিব ক'ত যাব ইয়াতে ব্লু আছে মিডিলটো সেইকাৰণে ইয়াত যাব ইয়াত নাযায় এতিয়া আমাৰ খুফালৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব খুফালৰ সূত্ৰটো হ'ল হাফ রাইট হাফ ইনভার্স রাইট ইনভার্স হাফ ইনভার্স ফ্রন্ট ইনভার্স হাফ ফ্রন্ট
এয়া এইটো ইয়াতে আহি গৈছে এতিয়া আমাৰ এইটো ইয়াতে আৰু এটা লাগে এতিয়া আমাৰ এইটো ফ্ৰন্ট কৰি আকৌ এনেকৈ বিচাৰিব লাগিব এইটো মিলা নাই এইটো তিনিওটা একে নহয় নিমিলে এইটো ফ্ৰন্ট কৰি এতিয়া চাব লাগিব মিলে নে নিমিলে এইটো ফ্ৰন্ট কৰি চাব লাগিব এয়া এইটো তিনিওটা মিলিছে কিন্তু ইয়াতে নহব এইটো এল্লো আছে সেইকাৰণে এইটো নহব এইটোক বাদ দি আকৌ ঘূৰাব লাগিব এনেকৈ এয়া এইটো মিলিছে তিনিওটা একে হৈছে এতিয়া ওপৰটো চাব লাগিব এয়া ওপৰটো গ্ৰীণ আছে এতিয়া এইটো মিলিব তো ইয়াত যাব নহলে ইয়াতে যাব এতিয়া আমাৰ চাব লাগিব ক'ত যায় ইয়াতে নাযায় মানে এইটো ব্লু আছে ইয়াতে যাব ইয়াত গ্ৰীণ আছে এইটো হ'ব ইয়াতে যাব এতিয়া আমাৰ বাওঁফালৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব বাওঁফালৰ সূত্ৰটো হ'ল আপ ইনভাৰ্স লেফট ইনভাৰ্স আপ লেফট আপ ফ্রন্ট আপ ইনভার্স ফ্রন্ট ইনভার্স আয়া এইটো আহি গৈছে এতিয়া চাৰিওটা মিলি গৈছে এতিয়া আপোনালোকক মই কৈ আছো এবাৰ মই চাৰিবাৰ সূত্ৰটো চাৰিবাৰ ব্যৱহাৰ কৰিছো আপোনালোকৰ কোনোবা সময়ত পাঁচবাৰো ব্যৱহাৰ কৰিব লাগিব কাৰণটো মই কৈ আছো এয়া এনেকুৱা পৰিস্থিতি হলে আপোনালোকৰ বা মোৰো পাঁচবাৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব চাৰিবাৰ পাঁচবাৰ চাৰিবাৰ দিয়াৰ পিছত নিমিলিব পাঁচবাৰো দিব লাগিব সেইবাবে পাঁচবাৰো দিব লাগিব এয়া এইটো গুটি ইয়াতে আছে এইটো গুটি সকলোকেইটা মিলা আছে মাত্ৰ এইটো গুটি ইয়াতেই বহিব এইটো গুটি ইয়াতেই বহিব অলপ ৰেডটো ইয়াত আহিব গ্ৰীনটো ইয়াত যাব এইটো গুটি ইয়াতেই বহিব গ্ৰীনটো ইয়াত যাব ৰেডটো ইয়াত আহিব সেইবাবে সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব সূত্ৰ সেই দুটাৰ পৰাই এটা দিব লাগিব হয়তো বাওঁফালৰটো হয়তো সোঁফালৰটো দি এইটো ওপৰত উঠিব পিছত আকৌ এইটো ধুনীয়াকে এইটো মিলাই বহাব লাগিব সেইবাবে সূত্ৰটো অলপ বেছিকে পাঁচবাৰ বা ছয়বাৰো দিব লাগে এইটো পৰিস্থিতি হলে এতিয়া আমি এইটো সূত্ৰ দি প্ৰথমে ইয়াতে উঠাম এয়া সূত্ৰ সেইটোৱে দিছো এতিয়া এইটো ওপৰত উঠি গৈছে এয়া এইটো ওপৰত উঠি গৈছে এয়া এতিয়া এইটো লৈ যাব লাগিব যত মিলে এইটোত মিলা নাই এয়া এই তিনিটা ইয়াতে একে হৈছে এতিয়া এইটো ইয়াত নহলে ইয়াত যাব এতিয়া চাব লাগিব ইয়াত নাযায় ইয়াত আছে অৰেঞ্জ ইয়াত নাযায় ইয়াতে আছে ৰেড ইয়াতে যাব এতিয়া আমাৰ বাওঁফালৰ সূত্ৰটো আকৌ ব্যৱহাৰ কৰিব লাগিব বাওঁফালৰ সূত্ৰটো হ'ল আপ ইনভার্স লেফট ইনভার্স আপ লেফট আপ ফ্রন্ট আপ ইনভার্স ফ্রন্ট ইনভার্স আয়া এইটো আহি গৈছে এতিয়া সেকেন্ড লেয়াৰটো সম্পূৰ্ণৰূপে মিলি গৈছে এতিয়া আমি সেকেন্ড লেয়াৰটো আজি মিলাব পাৰিছো মাত্ৰ দুটা সূত্ৰৰে পাঁচবাৰ বা ছয়বাৰ চাৰিবাৰ এনেকৈ ব্যৱহাৰ কৰিলে সেকেন্ড লেয়াৰটো মিলি যায় এতিয়া আমাৰ আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিবলৈ লৈছো তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি এণ্ড সাবস্ক্ৰাইব কৰি দিব বেছি শেয়াৰ কৰি দিব যাতে সকলোবিলাক মানুহে এই কামটো বা এই খেলটো শিকিবলৈ পাৰে বা অলপ প্ৰেক্টিকেলি শিকিব পাৰে সেইকাৰণে তো আজি টাটা বাই বাই থাৰ্ড লেয়াৰটো মিলাবলৈ হলে চাবলৈ আৰু এটা ভিডিঅ' আহি আছে
থাৰ্ড লেয়াৰটো মিলাবলৈ পাৰিব। তো আজিলৈ মানে টাটা, বাই বাই।